আৰু স্যাৰ কোকৰাঝাৰ যোৱা নিশা যি ঘটনা ঘটিলে স্যাৰ কি ক'ব এই ক্ষেত্ৰত স্যাৰ আপুনি কোকৰাঝাৰৰ কি ঘটনা ঘটিছে যোৱাকালি যিটো ঘটনা ঘটিছে স্যাৰ এইটো ময়ো শুনিছো যে কিবা এক্সিডেণ্ট হৈছে আমাৰ মাজত ভুল বুজাবুজি হ'ব নালাগে হৈছে আমিও শুনি পাইছোঁ বা মোবাইলত দেখিছোঁ খুব চিৰিয়াছ এনেকুৱা যাতে ভৱিষ্যত নহয় ইয়াৰ কাৰণে মই এপিল কৰিছোঁ বড়ো হওক আদিবাসী হওক ইয়াৰে মানুহ শান্তি বজাই ৰাখক গণ্ডগোল হ'ব নালাগে কোনোবা একজন দুইজনে ভুল কৰিছে বুলি সমাজ হিচাপে ইয়াত গণ্ডগোল হ'ব নালাগে কথা সেইটোৱে আৰু আপোনালোকেতো জানে ল এণ্ড অৰ্ডাৰ আমাৰ হাতত নাই ল এণ্ড অৰ্ডাৰে নিজাববীয়াকৈ চাই আছে কণ্ট্ৰল কৰিবৰ কাৰণে আৰু আজি ৰাতিপুৱাও ধৰ্ণা চৰ্ণা দিছে বুলি কৈছে যে নহওক ডেমক্ৰেটিকভাৱে ধৰ্ণা দিব লগা আছে দিয়ক কিন্তু ভাইলেঞ্চ কৰিব নালাগে কথা এইটোৱে স্যাৰ কি আহ্বান জনাব কোকৰাঝাৰবাসী ৰাইজক আহ্বান অলৰেডি জনাইছে আৰু কি আহ্বান দুইবাৰ আহ্বান জনাইছে আহ্বান জনাইছে না আৰু দুইবাৰ ভূটান সীমান্ত অঞ্চলত এইটো স্থাপন কৰাৰ কিবা উপকাৰ হ'বনে বুলি ভাবে নাই ভাল হ'ব সেইটো বুলি নহয় আৰু আছে বহুত ইনষ্টিটিউশ্যন আহিব স্পষ্ট কথা সেইটোৱে আৰু এইটো আৰম্ভণিহে আৰু হ'ব আৰু ইয়াৰ পিছত এইফালে পলিটেকনিক আছে আৰু মাৰ্চাৰ্ছসকলৰ কিবা মিউজিয়াম আছে মই আৰু ইয়াৰ পিছত নেক্সট ফাউণ্ডেশ্যন কৰিব কিন্তু প্ৰমোদপুৰৰ দিনত কিন্তু স্যাৰ এইবিলাক হোৱা নাছিলে স্যাৰ 5 বছৰ কালত কি ক'ব স্যাৰ আপুনি প্ৰমোদ বড়োৰ দিনত হৈছে হোৱা নাই ইয়াৰ মই মালিক নাকি আজি হৈছে ইয়াৰ মই মালিক নাকি প্ৰমোদ বড়োৰ দিনত হোৱা নাই ইয়াৰো মই মালিক নহয় আজিৰ দিনত যিটো হৈছে সেইটোও মালিক নহয় মই ইয়াৰ গোটেই এইটো আইনগতভাৱে যি কৰিব লাগে প্ৰশাসন আছে বাছ নিৰ্বাচন ছাৰ আহি আছে মানাছত কেনেধৰণৰ প্ৰাৰ্থী আপোনাৰ ফালৰ পৰা দিয়া হ'ব নে অন্য ফালৰ পৰা দিয়া হ'ব আমি টোটেল কথা সেইটোৱে স্পষ্ট আমি NDA হিচাপে খেলিব তো এতিয়া মানাছ হিচাপে আমাৰ PPF-ত পৰে না কাৰোবাৰ হাতত পৰে সেইটো মই আজিৰ দিনত ক'ব নোৱাৰোঁ কোন অসমান হৈছে কোন অসমান হোৱা নাই এইটো মোৰ হিচাপ লোৱা কিবা দায়িত্বত মই নাই নহয় দায়িত্ব কাৰ হাতত আছে ইয়াৰ লগত কথা পাতোঁ কোনোবা অকণমান হৈছে কোনোবা অকণমান হোৱা নাই ইয়াত চোৱা চিতা কৰা মোৰ দায়িত্ব নহয় স্যাৰ বিধানসভা নিৰ্বাচনৰ পিছত EPPL দল নিশেষ হৈ যাব নেকি স্যাৰ এইবাৰ মই এইবিলাক এইটো ৰাজনৈতিক কথা পিছত হ'ব